কলনীৰ বুকুচাত উঠি গুচি গ'ল এজন চিৰতৰুণ। কেনেকৈ গুচি যাব পাৰে তেওঁ, যেনেকৈ জপতিয়াই মহতিয়াই গুচি গ'লে প্ৰিয়জন শোকৰ বন্যাই দুচকুৰ লোটকেৰে নেদেখা কৰে বাট। বুকুৰ আপোন হ'ব পৰাটোই হয়তো জীৱনৰ আটাইতকৈ কঠিনতম কলা, যি কলাক সুকোমল হাতেৰে যেন গঢ়ি তুলিছিল নিজৰ বাবে। এজাক জোনাকীৰ দৰে দুচকুত কঢ়িয়াই ফুৰিছিল হাঁচিপতীয়া এজাক সপোন, যি জীৱনক হাঁহিৰে সজাবলৈ শিকি বেদনাৰে বিঘন্ন কৰি তুলিছে মানুহ ভাল পোৱা প্ৰতিখন হৃদয়। এমুখ হাঁহি ভৰা মুখেৰে উৰেটো জীৱন, যি তৰুণ হৈ থাকিল চিৰতৰুণ। জনতাৰ হৃদয়ত থাপনা পাতি জনপ্ৰিয় জননেতা হ'ব পৰাটো কেইজনৰ কপালত লিখা থাকে, যাৰ মৃত্যুও কৈ গ'ল, যাৰ মৃত্যুও কৈ গ'ল মনৰ হে কথা। মন কৰিলে একেখন চালিৰ তলৰ পৰাই ঘৰ এখনৰ কথা একেলগেই চোন ভাবিব পাৰি। তেওঁ মৃত্যুৱে আমাক সোঁৱৰালে, তেওঁৰ মৃত্যুৱে আমাক সোঁৱৰালে চকুৰ পানীৰ একেই ধাৰ। কি শত্ৰু কি মিত্ৰ, অকৃত্ৰিম উমাল হাঁহিটিৰে তেওঁ আমাৰ বুকুত গুজেই গজালি মেলি ললে, কোচৰ কেঁচুৱাৰ দৰে উমাল নিৰ্বেজাল নিৰ্মল হৈ। কেঁচা মাটিৰ গোন্ধেৰে শিপাৰ পৰা শিপাই আহি জীৱনৰ অৰ্ধ শতিকা জুৰি ৰাজনীতিৰ পথাৰখনত যি দুৰন্ত তৰুণ হৈ দপদপাই গ'ল, তেওঁ আমাৰ বাবে চিৰতৰুণ হৈ আমাকে সোঁৱৰাই থাকিব কালে আকালে। অন্তিম বিদায়ৰ কি বিষণ্ণ সময়, অন্তিম বিদায়ৰ কি বিষণ্ণ সময়, যাক বুকুৰ পৰা কোনোদিন মচি দিব নোৱাৰি। তেওঁৰ শোকে ম্যম্মান কৰি তুলিছে আমাক। ম্যম্মান কৰি তুলিছে আবাল বৃদ্ধ বনিতা, জাতি জনগোষ্ঠী পাহাৰ ভয়াম শত্ৰু মিত্ৰ যেন একাকাৰ হৈ পৰিল। ভাল পোৱা মানুহজন ধোঁৱাৰ সতে মিলি গৈ যি সোঁৱৰাই থাকিব এদিন মাটি আৰু মাটিৰ মানুহক কেনেকৈ ভাল পাব লাগে তাকেই দিয়াই দিয়াই। এটা জাতিক ভাল পোৱা মানুহজন, এটা জাতিক ভাল পোৱা মানুহজন দেশৰ হকে কাম কৰি যোৱা অক্লান্ত যুঁজাৰুজনেই এদিন শুই পৰিলে শোকে কেনেকৈ খুন্দা মাৰি ধৰে কাকেই বা কব পাৰি। গাঁৱৰ ধূলি বালি খেলি খেলি জীপাল হোৱা পোনাকণ কোনো চেকা নলগাকৈ এদিন মানুহৰ যে কিমান হৈ পৰিছিল আপোন। ধুমুহাই জুৰুলা কৰি থৈ যোৱা কলা দিনবোৰৰ কলীয়া ডাৱৰ ঠেলি অলে সপোন দেখি দেখি দৃঢ়তাৰে দুহাতৰ দোল ধৰি নেতৃত্বৰ গুৰি পঠা বাই বাই মানুহৰ বুকুৰ ভিতৰলৈ অকৃত্ৰিমভাৱে উজাই আহিছিল তেওঁ। মুখত মাথো এটা অমলিন হাঁহিৰ জিলিকনি লৈ। বহুজনৰ মুখৰ হাঁহি অকৃত্ৰিম অভিভাৱকত্বৰ চেনেহেৰে যি জৰি বান্ধিছিল, সি সিমান সহজ নহয় সকলোৰে বাবে। এক অৰুণ হেন তৰুণ, এক অৰুণ হেন তৰুণ অহংহীন সহজ সৰল মানুহজনক আমি হেৰুৱাই বুকুত হাহাকাৰ কৰিছো, যি ৰাজনীতিৰ ঊৰ্ধত এখন আসন নিজেই থাপিছিল আৰু মানুহক ভাল পোৱাৰে আপোন কৰি এমুকুৰা হাঁহিৰে জীৱনটোক ফুলাম কৰি তুলিছিল। তেওঁৰ হাততেই প্ৰগতিৰ বাঁ এজাক ৰিপ ৰিপকৈ এদিন বলিছিল আৰু আজি তেওঁ নিথৰ নিষ্প্ৰাণ হৈ আমাকেই কন্দুৱাই আছে, যাক বিদায় দিব পৰা নাই একেবাৰে মনৰ পৰা। তেওঁই তৰুণ চিৰতৰুণ।